হেজাৰৰে মাজতে মই তোমাকে বাছি চাবা সপোন। ভাল লাগিছে দেই আজি প্ৰথমবাৰ গাড়ী চলোৱা শিকিম মানে গাড়ী এনেকৈ ইউটিউব ফেচবুক গোটেই মানে চবতে ট্ৰেণ্ডিঙত চলি আছে আৰু ডুপ্লিকেট জুবিন যে ওলাইছে চাবলৈ এই বাদাম 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 তামোল পানী বটল 8 টকাত পানী বটল দি দিম। হেল্ল' নমস্কাৰ, এতিয়া আমি গৈ আছোঁ মানে ৰাস্তা গৈ আছোঁ আৰু এটা কাম এটা আছে, আমাৰ পাৰ্চনেল কাম এটা আছে। গহপুৰৰে খাব চেণ্টাৰ বুলি কয়, তাতে যাম। লগতে চাহ বেপাৰী আছে, এয়া চাহ বেপাৰী ড্ৰাইভ কৰি আছে। অ' ভাই তো এতিয়া আমি ইণ্ট্ৰটো দিলোঁ, ইণ্ট্ৰটো দিয়াৰ পিছত কৈ আছোঁ হেল্ল' গাইজ। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া গৈ থাকোঁ, এনে ৰখি কেনে ভিডিঅ' কৰিবলৈ সময় নাই, সেইকাৰণে এনেকৈ গৈ পূৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তো এতিয়া গৈ থাকোঁ আৰু খাব চেণ্টাৰ বুলি যে কৈছিলোঁ, এয়া এইটোৱে খাব চেণ্টাৰ কয় না? খাব চেণ্টাৰ এইটোৱে হয় বোলে। চাহ বেপাৰী আৰু মই আহিছোঁ দুইজনে। কাম এটা আছিলে, এতিয়া যাওঁ আৰু ইয়াৰ পৰা। এই লগৰ এজনক পাইছোঁ। ঐ কি মোবাইলত বিজি? কি খবৰ? পূৰা একদম অন কেমেৰা আহিছোঁ। ক'ত আহিছ? ক'ত আহিছ? কিবা কাম আছে নেকি? পূৰা মাৰ্কেট যাবলৈ ওলাইছে বোলে। কিবা ক্লাছ ফ্ৰেণ্ড হয় মানে, কি কয় নামটো কৈ দে? শিৱাজী দা বছ। বহুত দিনৰ পিছত লগ পাইছোঁ ইয়াতে নিৰ্মলাতে ঘৰ ন। আমি অলপ ইয়াতে আহি অলপ দেৰি ৰখিছোঁ। তো বেছি কেমেৰা অন কৰা নাই মানে, এইফালে চাইডে পূৰা বেলি ওলাই আছে যে, এইফালে ভিডিঅ' কোৱালিটি ইমান ভালকৈ নাহে। আৰু ইয়াতে লগৰ এজনৰ সেই তাত চেলুন এটা আছে, ইয়াতে অলপ সোমাই চাম এতিয়া। গহপুৰ খাব গৈছিলোঁ, খাব এই কাম এটা আছিলে। আৰু ইয়াতে নিৰ্মলাতে লগৰ এজনৰ চেলুন আছে মানে, এয়া কামত লাগি আছ ন? একদম বঢ়িয়াকৈ চুলি কাটে বোলে না, শুনি থাকোঁ। কিন্তু মই এবাৰো অহা নাই বাৰু, আগতে গম পোৱা নাছিলোঁ লগৰটোৰ চেলুনটো ইয়াতে আছে বুলি। মই বেলেগতহে কাটি থাকোঁ এনে। এইবাৰ নেক্সট টাইমৰ পৰা ইয়াতে আহিব লাগিব। বাকী খবৰ ভালে ন? হয়, খবৰ ভালে ন? একদম বঢ়িয়া। নেক্সট টাইমৰ পৰা ইয়াতে আহিম দেই চুলি কাটিবলৈ। বহুত ক'ৰবাত ঘূৰি আহিলোঁ আৰু ইয়াত মজা এটা জেগা পাইছোঁ মানে, ইয়াত অলপ ফটো চটো উঠিম বুলি ভাবিছোঁ। প্লেচটো কিবা এটা ভাল লাগিছে, চাৰিওফালে মানে মুকলি জেগা হয় ন, আৰু ৰ'দ চ'দ আহি আছে ইয়াত, আৰু ফটো চটো শ্বুট কৰিম ন এতিয়া। চাহ বেপাৰী ৰেডি পূৰা ফটো শ্বুট কৰিবলৈ কাৰণে। ইয়াক মানে চাহ বেপাৰী বুলি এটা কাৰণতে কৈ থাকোঁ, এইটো বহুতে আমাৰ আগৰ পৰা ব্লগ নোচোৱাবিলাকে গম নাপায় চাগে। এটা ব্লগত মানে কৈছিলোঁ চাহ বেপাৰী কিহৰ কাৰণে, আজিও সেইটো ডাইলগটো মাত দেচোন। চাহ বেপাৰী কিহৰ কাৰণে থৈছোঁ নামটো, কৈ দেচোন কিহৰ কাৰণে? ফেচবুকত মই চাহ হোটেল খুলিছোঁ। ফেচবুকত মানে মোক এদিন কৈছিলে, মই নতুনকৈ চাহ হোটেল এটা খুলিছোঁ বুলি কৈছিলে। তাৰপাছত মই ভাবিলোঁ এইটো সদায় মোৰ লগতে থাকে, কেনেকৈ ক'ত চাহ বেপাৰী খুলিলে। তাৰপাছতহে লাষ্টত গৈ কৈছে ফেচবুকত বোলে নামটো ফেচবুকৰ চাহ বেপাৰী বুলি দিছে। তামাম জমনি মানে, তেতিয়াহে গম পালোঁ সেইটো মানে কেছটো। সেইকাৰণে ইয়াক মানে চাহ বেপাৰী বুলিয়ে কৈ থাকোঁ। চাহ বেপাৰী বুলিয়ে ভাইৰেল কৰিবলৈ মানে ইচ্ছা এটা আছে ইয়াক মানে। যিকি নহওক, এতিয়া অলপ ফটো চটো শ্বুট কৰোঁ। বহুত দিন ফটো শ্বুটো কৰা নাই মানে, মই এটা কাৰণতে ফটো শ্বুট উঠা নাই। আৰু মই ইনষ্টাগ্ৰামত ষ্টৰিও দিছিলোঁ মই ডান্স ভিডিঅ' নতুন কোন দোকানত ডান্স ভিডিঅ' লৈ আহিম বুলি। কিন্তু মই চুলিটো কাটি দিলোঁ যে, সেইকাৰণে বনাব মন নাই মানে। চুলিটো অলপমান দীঘল হৈ লওক, তাৰপিছত মই পূৰা মজা ডান্সৰ ভিডিঅ' লৈ আহিম। সপোনতো দিথগতো তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাছি চাবা সপোন। আৰু এতিয়ালৈকে ব্লগটো যিমানখিনি চালে আপোনালোকে, তাৰমানে ইণ্ট্ৰৰ পৰা এতিয়ালৈকে যিমানখিনি চালে চব 2 দিন আগৰ, তাৰমানে সেইটো দেওবাৰে বনোৱা আছিলে। আৰু 2 দিনৰ পিছত আকৌ ব্লগটো কণ্টিনিউ কৰি আছোঁ। ব্লগত যে কৈছিলোঁ, ইয়াৰ আগৰ এটা ব্লগত যে কৈছিলোঁ গাঁৱত এটা বিয়া যে হ'ব বুলি কৈছিলোঁ, সেইটো বিয়াটো আজি আছে মানে, বিয়াৰ একদম আগফালে আছে ইয়াত। তো ইয়াতে এতিয়া জাষ্ট আহিছোঁ আৰু কেমেৰাটো অন কৰিছোঁ। মই ব্লগটো নবনাওঁ বুলিয়ে ভাবিছিলোঁ, লগৰবিলাক আছে এনেকৈ কথা পাতোঁতে মানে মনত পৰি গ'ল ব্লগ বনাই আছিলোঁ বুলি। আৰু এতিয়া পূৰা বিয়া ঘৰত যাম, বিয়া ঘৰত অলপ মানে চব কিবা কিবি দেখাম আৰু মোৰ লগত আছে এয়া লগৰবিলাক আছে, বৰুৱা আছে এয়া, আৰু এইফালে বেন আছে, সঞ্জিত আছে। আৰু এতিয়া ভিতৰ ফালে গৈ থাকিম আৰু আমি যাওঁ ন, বল ভিতৰ ফালে যাওঁ।
ভিতৰত সোমাই আহি ইয়াত দৰাৰ ওচৰত আহিছোঁ। ঐ কেনেকুৱা লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বিয়াৰ? ভাল লাগিছে দেই। বঢ়িয়া ন? নম্বৰে আৰু কইনা নাই দেখোন। চশমাটো কি কাৰণত পিন্ধিছোঁ আপোনালোকে গম পাইছে নহয়? বিশেষ এটা কাৰণতে পিন্ধিছোঁ চশমাটো। মই মানে আজি প্ৰথমবাৰ গাড়ী চলোৱা শিকিম মানে গাড়ী। তো এতিয়া মই নিজেতো কেমেৰাটো ধৰিব নোৱাৰিম, গাড়ী চলাম। ঐ ভাই এইফালে বেন আছে, ইয়াত মোক কেমেৰাটো ধৰি দিব। ধৰচোন কেমেৰাটো ধৰিব। এইফালে মই গাড়ী চলাম আজি। অলপ পিছত লৈ যাম, লাহেকৈ লৈ যাম। উঠ गाड़ी स्टार्ट कर। चप्पल छोड़ गया। हम फर्स्ट स्टार्ट हम फर्स्ट गाड़ी चला ক'ত যাবি? চলা ষ্টাৰ্ট ঢেৰ মানুহ দেখোন, কাষ্টমাৰ ঢেৰ হৈছে দেখোন। এনে ভিডিঅ'টো কৰিছিলে, ইমান মানুহ আহি গ'লে ইয়াত। ভাইটি ভণ্টি কিমান আহি গ'ল বা। ঐ মোক নামিবলৈ ৰাস্তা দে। এনে মই ধেমালি ভিডিঅ'হে বনাইছিলোঁ। মাছুম, দয়া, দীপিকা, ধেৰ ভণ্টি আহি গৈছে। মই এইফালে নামিবলৈ ৰাস্তা দে মোক। বন্ধুসকল এইখিনিতে আৰু এটা কথা কওঁ, বিয়া মানে খানাটো মেইন। খানাটো মেইন ন? খানাটো মেইন ন? একদম মেইন মানে পূৰা এইফালে মানুহ পূৰা বহি গ'ল। পূৰা এতিয়া এয়া ভাগাবলৈ কাৰণে পূৰা মলৈদা আহি গ'ল। আৰু খানাৰ লগত মানে আইটেমটো কি আছে দেখাই দিছোঁ। এইফালে ভাত দিলে, দালি দিলে আৰু চব্জি, চানা, এইফালে চাটনি কিবা কিবি দিলে আৰু এইফালে গাহৰি মাংস আছে। এইফালে এনে খাৱা আৰম্ভ কৰিয়ে দিলে, এয়া চবেই আৰম্ভ কৰি দিলে। পূৰা ভোক লাগি আছিলে নেকি? আৰু আজি হ'ল বিয়াৰ একদিন পিছত। এইটো ব্লগটো একদম মানে 3 দিনমান হৈ গ'ল নেকি, দেওবাৰে আৰম্ভ কৰা। দেওবাৰৰ পৰা বনাই কিনে 2 দিন পিছত আকৌ বিয়াত আৰম্ভ কৰিলোঁ। বিয়াৰ পিছত আৰু আজি হ'ল আৰু একদিন পিছত। বহুত মানে সময় লাগি গৈছে এইটো ব্লগটো বনাওঁতে। এনেই নৰ্মেল ব্লগহে বনাইছিলোঁ, কিন্তু সময় বহুত বেছিয়ে লাগি গ'ল মানে। কি ক'ম আৰু, উপায় নাই। সেই যি কি নহওক। আৰু এতিয়া বিশেষ এটা কাৰণত বিশ্বনাথ চাৰিআলি গৈ আছোঁ বহুত দিনৰ পিছত। বিশ্বনাথ চাৰিআলি মানে কি ক'ম আৰু, বিশ্বনাথ চাৰিআলি যোৱা নহ'ব চাগে। বিশ্বনাথ চাৰিআলিৰে 3 খুঁটি বুলি কয়, 3 খুঁটিত মানে যাব ওলাইছোঁ বিশেষ এটা কাৰণত। আৰু তাত যাম। আৰু এইকেইদিন যে ট্ৰেণ্ডিঙত চলি আছে নিউজ লাইভ আৰু এনেকৈ ইউটিউব, ফেচবুক গোটেই মানে চবতে ট্ৰেণ্ডিঙত চলি আছে। আৰু ডুপ্লিকেট জুবিন যে ওলাইছে, জুবিনৰ নিচিনা চেম মাত্ৰ ডাইলগবিলাক যে দি আছিলে, চবে চিনি পাই চাগে, মাধৱ বৰা নে কি আছিলে নামটো, ভালকৈ মনত নাই। তো তাকো লগ কৰিবলৈ চাম মানে, যদি পাৰোঁ। তাৰ লগত এটা ভিডিঅ' লাগে নেকি আপোনালোকে কমেণ্ট কৰি ক'বচোন। যদি লাগে মই যাবলৈ চেষ্টা কৰিম। বালিচাঙত হয় মানে, বিশ্বনাথ চাৰিআলিৰ পৰা অলপ বেছি দূৰো নহয় মানে, বিশ্বনাথ চাৰিআলি হয়, বালিচাং বুলি কয় গাঁৱৰ নামটো সিহঁতৰ। তো তাতো যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি ষ্টেচনতে আছোঁ। ষ্টেচনত মানে ট্ৰেইনত যাবলৈ ওলাইছোঁ আৰু। তো আৰু আমাক থ'বলৈ কাৰণে পূৰা আৰবি ডান্সাৰ ফেমিলি পূৰা ইমান মানুহ আছে। চাব নেকি আপুনি? চাবলৈ কাৰণে ভাই চাওঁ, ইমান মানুহ থ'বলৈ কাৰণে আছে। তো এতিয়া ট্ৰেইনটো অলপ দেৰি ৰখিব লাগিব। তো অলপ দেৰি গৈ কিনে ৰখি দিওঁ, তাৰপিছত গৈ থাকিম আৰু এতিয়া ট্ৰেইনটো আহি গ'ল, যাব লাগিব আৰু। মানুহটো বহুত বেছি ভিৰ হৈছে চাগে, থিয় হৈ যাব লাগিব, উপায় নাই। অলপ ফানি কৰি দিওঁ নেকি? বাদাম তামোল, পানী বটল 8 টকাত পানী বটল দি দিম। কি হ'ল, ট্ৰেইনটো ৰখি গ'ল যে, পামচাৰ হৈ গ'ল নেকি? ট্ৰেইনটো পামচাৰ হৈ গ'ল, ৰখি গ'ল ইয়াতে। আৰু বহুত দিনৰ পিছত বিশ্বনাথ চাৰিআলি ষ্টেচন আহি গ'লোঁ। বিশ্বনাথ চাৰিআলি ষ্টেচন আহি পাই গ'লোঁ। আৰু ইয়াৰ পৰা 3 খুঁটি বুলি এটা জেগা আছে, তাত যাব লাগিব। আমাৰ ফেমিলিৰ ঘৰ মানে, তাত যাওঁ, তাৰপিছত কেমেৰা অন কৰিম। ইয়াত কেমেৰা অন নকৰোঁ আৰু। বিশ্বনাথ চাৰিআলি ষ্টেচনৰ পৰা ডাইৰেক্ট আহি গ'লোঁ। এইটো জেগাৰ নামটো কি আছিলে? 3 খুঁটিত আহি গ'লোঁ। ইয়াত মানে আমাৰ ফেমিলিৰ ঘৰ আছে, ইয়াতে আহিছিলোঁ, মামী ঘৰ। ইয়াতে আজি ৰাতিটো থাকিম। আৰু অলপ আগতে কৈছিলোঁ যে ষ্টেচনত
ডুপ্লিকেট জুবিন বুলি জুবিনৰ মান নিচিনা ছেম মাৰিলে মানে বহুত ট্ৰেণ্ডিঙত চলি আছে তাৰ লগত ভিডিঅ' লাগে নে নাই আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে কমেণ্ট কৰে তেতিয়াহে বনাম মানে তাৰ লগত নহ'লে নবনাওঁ তো ওচৰতে ইয়াৰ পৰা বেছি দূৰ নহয় তিনিখুটিৰ পৰা একদম একেবাৰে ওচৰতে মানে তাৰ ঘৰটো যদি কমেণ্ট চমেণ্ট আহে তেতিয়া চেষ্টা কৰিম বনাবলৈ আৰু বিশেষ এটা কাৰণত আহিছিলোঁ ইয়াত আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো য'তে ত'তে বনাই থাকিলে বহুত বেছি দীঘলীয়া হৈ যাব এইটো ব্লগটো এনে য'তে ক'ত গৈ কি বনালোঁ আৰম্ভণিৰ পৰা দেওবাৰৰ পৰা আজি বুধবাৰ নে বৃহস্পতিবাৰ মানে এটা ভিডিঅ'টোতে কি ক'ম আৰু উপায় নাই বাকী ভিডিঅ'টো শেষ কৰি দিব লাগিব আৰু মোৰ লগতে এইফালে ভাইটিবিলাক আছে আমি অলপ মানে এনে মামী ঘৰৰ পৰা অলপ ওলাইছোঁ আৰু ৰাস্তাৰ ফালে গাঁওবিলাক এনে চাবলৈ বহুত দিন অহা নাইতো এইফালে গাঁও মানে কি ক'ম আৰু আমাৰ সেইফালৰ নিচিনাই ছেম জেগা খালি এইফালে বাগান চাগান পূৰা ঢেৰ আছে আৰু অসম বুলি ক'লে চাৰিওফালে সেউজীয়া সেইকাৰণে ভাল লাগে বাগান সেউজীয়া পৰিৱেশ কি ক'ম আৰু এইবিলাক একো নকওঁ আৰু বাদ দিয়া আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আহিব ভিডিঅ' কৰিছোঁ জয় আই অসম